মৰমেৰে নিহাৰিকালৈ। মোৰ উদাস দুচকুত সপোনবোৰ সেউজীয়া হ'ল তুমি অহাৰ পৰাইতো। জীৱনৰ সাৰাংশ বুজি উঠিলোঁ তুমি অহাৰ পৰাইতো। এই ঘূৰ্ণীয়মান পৃথিৱীত কেতিয়াও লগ পাম বুলি নভবাকৈ লগ পালোঁ তোমাক। তোমাৰ বাৰু মনত আছেনে সেই দিনটোৰ কথা? সেইদিনা পূৰ্ণিমা আছিল। নিশাৰ জোনটি চাই চাই তৰা গণি গণি তোমাৰ কথাবোৰ যে শুনি গৈছিলোঁ। তুমি কেৱল কৈ গৈছিলা আনমনাজনী হৈ তোমাৰ বিষয়ে, তোমাৰ অতীত, তোমাৰ বৰ্তমান আৰু তোমাৰ ভৱিষ্যত পৰিকল্পনাৰ কথা। বৰ ভাল লাগিছিল তোমাৰ কথাবোৰ শুনি। মাজে মাজে দুখ, মাজে মাজে হাঁহি। কি যে আছিল সেই মুহূৰ্তখিনি। আৰু কি জানা, মই সেইদিনাই থিৰাং কৰি পেলাইছিলোঁ তোমাৰ অজ্ঞাতে। আৰু সেইদিনাই অলপো সংকোচ নকৰাকৈ জোনবাইক সাক্ষী কৰি আকাশক কৈ পেলাইছিলোঁ, নিহাৰিকা মোৰ, কেৱল মোৰ। আৰু বুকুৰ ভিতৰতে অনুভূতিবোৰে গুণগুণাইছিল। তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল। আৰু তুমি কি কৈছিলা জানা? মই কৈছোঁ শুন, মই তোক ভাল পাওঁ। জানা নিহাৰিকা, এতিয়া মোৰ অনুভৱবোৰে নিতৌ খেলে তোমাৰ অনুভৱবোৰৰ সৈতে। দুপাখি মেলি উৰি যাব খোজে তোমাৰ কাষলৈ। এটি চুমাৰ পৰশেৰে আগুনিটি যেন তোমাৰ বুকুতে গুচি দিম। তোমাৰ উশাহতে যেন মই মোক বিচাৰি পাম। অঁ, তোমাৰ উশাহতে যেন মই মোক বিচাৰি পাম।